নমস্কাৰ, মই পূৰবী। আজি বইল মাছৰ জোল বনাওঁ আহক। প্ৰথমে কেৰাহীত আদা নহৰু জলকীয়া ভাজি লৈছোঁ, তাৰপৰা খুন্দি ল'ম। এতিয়া কেৰাহীত মাছ দুপিচ দি দিছোঁ। মাছ দুপিচ লৰাই তাত পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি অলপ ভজাৰ পিছত বিলাহী দি দিছোঁ। তাৰপিছত আলু দি দিছোঁ। আলু দি অলপ লৰাই তাত নিমখ দিছোঁ। তাৰপাছত ইয়াত মটৰ মাহখিনি দি দিম। মটৰ মাহখিনি দি ধুনীয়াকৈ লৰাই থাকিম। তাৰপিছত আদা নহৰু খুন্দাখিনি দি দিছোঁ আৰু অলপ ভাজি তাত গৰম পানী দি উতলিব দিম। আৰু ধুনীয়াকৈ থাকি উতলি তাত লাই আৰু পালেং পাতখিনি দি দিছোঁ আৰু উতলিব দিম। আৰু ধুনীয়াকৈ সিজিলত তাত নেমু অলপ চেপি আৰু ধনিয়া দি দিলোঁ। এতিয়া মোৰ বইল মাছ হৈ গ'ল। এনেকৈ খাই চাবচোন, খাই কিন্তু ভাল লাগে।